মোৰ খুবেই ভাল, যিহেতু ইয়াত প্ৰথমবাৰ মই নাম পৰিৱেশন কৰিব আহিছোঁ। বৰ্তমান নাম পৰিৱেশন কৰা নাই, চাহ আমি সকলোৱে খাই আছোঁ। খোৱাৰ পিছত লগত আকৌ আমাৰ লগত সুভাষনাথ দাও আছে, তেখেতো আছে, তেখেতৰ লগত নাম পৰিৱেশন কৰিম। শেষত জানো খুবেই ভাল লাগিব, যিহেতু দৰঙতে নাগাৰা নামৰ উৎপত্তি হৈছে। অজস্ৰ মানুহ হ'ব, আহি পিনে আমি গম পাইছোঁ এইখিনি। মই বিশেষ একো নকওঁ, যিহেতু নাম নাম হিচাপে ৰাখিব লাগে, তাত বিকৃত কৰিব নালাগে। কাৰণ নাম হৈছে হৰি নামৰ বস্তু, যিহেতু নামত ভগৱানৰ নাম লোৱা যায়। তাত যদি আমি বিহু গীত বা তাৰ মাজত বিয়াৰে কিবা নানা ৰকমৰ বেং পাৰ্টিয়ে হওক কিবাই হওক, এইবোৰ যদি বজাওঁ, নামটো মানে শুৱনি নেদেখি, সেইটো কাৰণে নামৰ মাজত বিকৃত মানে আনিব নালাগে। বাহ্যিকতা ৰাখি সকলোৱে নাম পৰিৱেশন কৰক, আগুৱাই যাওক, এইটোৱে মোৰ কথা। যিহেতু নাগাৰা নামত প্ৰথম গুৰু বন্দনা, যিহেতু তাল বজোৱা যায়, তাল বজোৱাৰ পিছত আমাৰ গুৰু বন্দনা, তাৰপিছত গুৰু ঘোষাও থাকে, দিহা দুটামান গাই আকৌ তাল বজোৱা, গুৰু বন্দনাটো শেষ হোৱাৰ পিছত আকৌ নাম পৰিৱেশন, তাৰপিছত তাল ঘূৰণি অকণমান, এইখিনিয়ে সমাপ্ত আৰু।